বিষ্ণুপুৰত অৱসৰী শিক্ষক ঘনকান্ত ডেকাৰ গ্ৰন্থ আষাৰস্য প্ৰথম দিৱসে উন্মোচন। দৰঙৰ বহুৰা লোকপ্ৰিয় বৰদলৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক, বিশিষ্ট সমাজকৰ্মী তথা জীৱনজোৰা সাধনা বঁটাপ্ৰাপ্ত সাহিত্যিক ঘনকান্ত ডেকাৰ ৰচিত গ্ৰন্থ আষাৰস্য প্ৰথম দিৱসে উন্মোচন। পশ্চিম দৰং আঞ্চলিক কবি সমাজৰ উদ্যোগত বিষ্ণুপুৰ চকত অনুষ্ঠিত এখনি আড়ম্বৰপূৰ্ণ সভাত গ্ৰন্থখনি উন্মোচন কৰা হয়। বনমাজা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি চন্দ্ৰকান্ত ডেকাৰ সঞ্চালনাত অনুষ্ঠিত উক্ত সভাত পশ্চিম দৰং কবি সমাজৰ বিষয়ববীয়া আৰু সদস্যসকলৰ লগতে বাপুজী বালিকা বিদ্যালয় বিষ্ণুপুৰৰ অৱসৰী প্ৰধান শিক্ষক মদন মোহন কাকতি, নাট্যকাৰ নাট্য অভিনেতা তথা অৰ্জুনদেৱ হাইস্কুলৰ শিক্ষক নৰেশ্বৰ কলিতা, কবি ৰজত চন্দ্ৰ কলিতাকে ধৰি অৰ্ধশতাধিক সাহিত্যানুৰাগী ব্যক্তি উপস্থিত থাকে। উল্লেখ্য যে আষাৰস্য প্ৰথম দিৱসে ঘনকান্ত ডেকাৰ সপ্তম গ্ৰন্থ। ইয়াৰ পূৰ্বে ডেকাই 6খনকৈ মূল্যৱান গ্ৰন্থ ৰচনা ও প্ৰকাশ কৰি অসমীয়া সাহিত্যৰ ক্ষেত্ৰখনলৈ গুৰুত্বপূৰ্ণ অৰিহণা যোগাবলৈ সক্ষম হৈছে। শেহতীয়াভাৱে 11টা তথ্যগধুৰ প্ৰবন্ধ সন্নিৱিষ্ট গ্ৰন্থ আষাৰস্য প্ৰথম দিৱসে শীৰ্ষক গ্ৰন্থখনে অসমীয়া সাহিত্য জগতত সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হ'ব বুলি ভাষণ প্ৰসংগত মন্তব্য প্ৰকাশ কৰে কেইবাগৰাকীও বক্তাই। নিউজ ডেস্ক ৰিপৰ্ট, আপোচবিহীন সংবাদ।